নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ। আজি হৈছে 27 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছোঁ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে খুবেই জৰুৰী খবৰ, খুবেই এটা ভাল খবৰ আহি পৰিছে। কিয়নো অহা 29 আগষ্টত মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। 29 আগষ্টত ঘোষণা কৰা হ'ব কম্পাৰ্টমেণ্টেল মেট্ৰিক পৰীক্ষাৰ ফলাফল। কম্পাৰ্টমেণ্টেল হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হ'ব 29 আগষ্ট পুৱা 10 বজাৰ লগে লগে। এটা জৰুৰী খবৰ জনাইছোঁ, পুৱা 10 বজাত অনলাইন যোগে উপলব্ধ হ'ব পৰীক্ষাৰ ফলাফল। আৰু এটা ৱেবছাইটো ইতিমধ্যে মুকলি কৰা হৈছে, sebaonline.org। এই ৱেবছাইট যোগে ফলাফল লাভ কৰিব শিক্ষাৰ্থীসকলে। এটা ডাঙৰ খবৰ জনাইছোঁ, অহা 29 আগষ্ট তাৰিখে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। লগতে কোৱা হৈছে কম্পাৰ্টমেণ্টেল হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হ'ব। সমান্তৰালভাৱে জনাই আছোঁ আজিৰ আন এটা ডাঙৰ খবৰ। এবাৰ বানে কাল ৰূপ ধাৰণ কৰিছে দেশৰ এটা প্ৰান্তত। মুখলধাৰ বৃষ্টিপাতৰ ফলত বানে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। বানপানীয়ে কাল ৰূপ ধাৰণ কৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ পাকিস্তানত। আৰু পাকিস্তানত ভয়ংকৰ বান পৰিস্থিতিৰ কবলত পৰিছে 937 জন লোক মৃত্যু হৈছে ভয়ংকৰ বান পৰিস্থিতিত। কিয়নো পাকিস্তানত এতিয়া মুখলধাৰ বৃষ্টিপাতৰ ফলত ভয়ংকৰ বান পৰিস্থিতিয়ে দেখা দিছে। ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত বৰ্তমানে বানপানীয়ে কাল ৰূপ ধাৰণ কৰিছে। দেশখনত বহু লোক এই বানপানীৰ কবলত পৰিছে, যাৰ ফলত বৰ্তমানে দেশখনত চৰকাৰে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। দেশখনত বৰ্তমানলৈ মুখলধাৰ বৰষুণৰ ফলত হোৱা বানপানীত 343 গৰাকী শিশুসহ মুঠ 937 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। এই বানপানীৰ ফলত দেশখনত 33 মিলিয়ন লোক প্ৰভাৱিত হোৱা বুলি সদৰি কৰিছে প্ৰশাসনে। লগতে কোৱা হৈছে, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে দক্ষিণ পশ্চিম প্ৰদেশ বেলুচিস্তানৰ বৃহৎ অংশ জলমগ্ন হৈ আছে, যাৰ ফলত 2010 চনত বিধ্বংসী বানপানীৰ স্মৃতি ঘূৰাই আনিছে দেশখনলৈ। মৃতকৰ ভিতৰত আধাতকৈও অধিক বেলুচিস্তান আৰু দক্ষিণ হিন্দু প্ৰদেশৰ বুলি জানিব পৰা গৈছে। বেলুচিস্তানৰ 234 জনৰ মৃত্যু হোৱাৰ বিপৰীতে আইবাৰ পাখতুনখোৱা আৰু পাঞ্জাৱ প্ৰদেশৰ ক্ৰমে 185 আৰু 165 জনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই বানপানীৰ বাবে তেখেতৰ ইউনাইটেড কিংডম ভ্ৰমণ স্থগিত ৰাখিছে। লগতে দশকৰ আটাইতকৈ ভয়ংকৰ বানপানীৰ বাবে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা দেশসমূহৰ পৰা সহায়ৰ লগতে পুঁজিৰ বাবেও আবেদন কৰিছে।